পঞ্চভূতত বিলীন হ'ল CDS জেনেৰেল বিপিন ৰাৱত। অশ্ৰুসিক্ত নয়নেৰে পিতৃমাতৃক বিদায় কৃতিকা আৰু তাৰিণীৰ। 8 ডিচেম্বৰত তামিলনাডুৰ কুন্নুৰত হোৱা হেলিকপ্টাৰ দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছিল CDS বিপিন ৰাৱত আৰু তেওঁৰ পত্নী মধুলিকা ৰাৱতে। লগতে কৰুণ মৃত্যুক সাৱটিছিল আন 11জন সেনা বিষয়াই। শুকুৰবাৰে সেনা হাস্পতালৰ পৰা নিজ বাসগৃহলৈ লৈ অনা হয় CDS ৰাৱতৰ নিথৰ দেহ। বাসগৃহত জেনেৰেল ৰাৱতৰ নিথৰ দেহত শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে অজস্ৰ লোকে। অশ্ৰুসিক্ত নয়নেৰে পিতৃমাতৃক শেষ শ্ৰদ্ধাঞ্জলি জনালে দুই জীয়াৰী কৃতিকা আৰু তাৰিণীয়ে। জেনেৰেল ৰাৱতৰ শেষ যাত্ৰাৰ বাবে লোকে লোকাৰণ্য হৈ পৰিছিল দিল্লীৰ ৰাজপথ। আজি বিয়লি সম্পূৰ্ণ সামৰিক মৰ্যাদাৰে দিল্লীৰ কেণ্টনমেণ্টৰ ব্ৰাৰ স্কোৱেৰত সম্পন্ন কৰা হ'ল দেশৰ প্ৰথম CDS গৰাকীৰ অন্ত্যেষ্টিক্ৰিয়া। দেশে হয়তো আকৌ এগৰাকী নতুন CDS পাব। কিন্তু সোঁৱৰণিত চিৰদিন থাকিব পৰাক্ৰমী জেনেৰেল বিপিন ৰাৱত। নেশ্যনেল ডেস্ক ৰিপৰ্ট, ৰাফটাৰ 7 নিউজ।